নমস্কাৰ কেজমান নুনি কটনৰ কাপোৰ লৈ আহিছো ফিক্স পাৰি ডিজাইনৰ প্ৰথমে এজোৰ দেখাই দিছো এজোৰ দেখাইছো পিংকত ৰাণী পিংকত পিংকত আসলতে মেজেন্টা কালাৰে ফুলখিনি কৰা আছে দেখিছে এজোৰ হ'ব চাদৰখন এখন চাদৰখনৰ আসলৰ হ'ব এনেকে ময়ূৰ ডিজাইনটো কৰা থাকিব আৰু মাজত এনেকে এহাল ময়ূৰ ডিজাইনত সৰুকে ফুল কৰা থাকিব এখন হ'ব চাদৰখন আৰু আসলটো ইয়া দেখিছে আৰু এখন হ'ব লগত মেখেলা আৰু ব্লাউজৰ পিস থাকিব এয়া কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব এখন হ'ব মেখেলাখন এখন আৰু লগত থাকিব এটো ব্লাউজৰ পিসটো এয়া যদি ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বট লৈ মোৰ নাম্বাৰটো স্ক্ৰিনত দিয়াই থাকিব আপোনালোকে WhatsApp কৰিব আৰু এজোৰ দেখাই দিছো এজোৰ কাপোৰজোৰ এজোৰো একেটা ডিজাইনতে আছে এজোৰৰ নিচিনাকৈ এজোৰ মেহেন্দি গ্ৰীণ কালাৰত আছে দেখিছে এয়া এটো কফি কালাৰ সূতাৰে ফুলখিনি কৰা আছে দেই এয়া এখন হ'ব চাদৰখন হ'ব এখন আৰু এখন হ'ব মেখেলাখন আৰু এজোৰ দেখাই দিছো মই পিন্ধি থকা জোৰৰ নিচিনাই হ'ব এজোৰো একে ডিজাইনতে হ'ব এয়া এখন হ'ব এনেকুৱা হ'ব আৰু আসলটো দেখিছে এজোৰ দেখাই দিছো এই আসলটো হ'ব এনেকুৱাকৈ আৰু এজোৰ দেখাই দিছো এজোৰ ফিক্স পাৰিতে হ'ব আজি কেজোৰ দেখাম আজি উটে কেজোৰ ফিক্স পাৰিতে হ'ব ইয়া দেখিছে ডিজাইনটো বেলেগ হয় ইয়াৰ হোৱাইট আৰু ইয়েলো সূতাৰে ফুলখিনি কৰা আছে লেভেণ্ডাৰ কালাৰত এনেকে আসলৰ ডিজাইনটো ইয়া দেখিছে এনেকুৱাকৈ গোটেই কাপোৰজোৰত এনেকে সৰু সৰুকে বুটা দিয়া থাকিব এজোৰ ধুনীয়া কাপোৰ যেতিয়া ৰেডি কৰিব কাপোৰজোৰ তেতিয়া আসলতে বেছি ধুনীয়া লাগে ৰেডি কৰি আনিব পাৰিলে আৰু এখন হ'ব মেখেলাখন হ'ব আৰু লগত থাকিব এটো ব্লাউজৰ পিসটো ব্লাউজৰ পিসৰ হাৰিত হাতত এটা পটি দিয়া থাকিব এনেকুৱাকৈ আৰু যে দেখাইছো এজোৰ দেখিছে ইয়েলোত ফুলখিনি কৰা আছে এজোৰ ধুনীয়া কাপোৰ হয় এজোৰ ইয়া দেখিছে এজোৰ ফিক্স পাৰি ডিজাইনতে হ'ব ইয়া আসলৰ ডিজাইনটো থাকিব এনেকুৱাকৈ মাজত এনেকে বুটা কৰা থাকিব গোটেই কাপোৰজোৰত বুটা কৰা থাকিব আৰু এখন হ'ব লগত এখন মেখেলাখন হ'ব মেখেলাখনো আঁঠুৰ ওপৰলৈকে ফুলখিনি কৰা থাকিব যদি ভাল লাগে আপোনালোকে 8821342000 এইটো নাম্বাৰত কন্টেক্ট কৰিব আৰু যে দেখাইছো এজোৰ ডিজাইনটো অলপ বেলেগ হয় এখন হ'ব চাদৰখন হ'ব এখন দেখিছে এয়া এখন চাদৰখন হ'ব আৰু এখন হ'ব মেখেলাখন এইখন থাকিব মেখেলাখন যদি ভাল লাগে ল'ব পাৰিব এজোৰ কাপোৰ আৰু এজোৰ দেখাই দিছো এজোৰো ফিক্স পাৰি ডিজাইনতে আছে এয়া দেখিছে সিলভাৰ গুণাৰ কাম কৰা আছে এখন হ'ব চাদৰখন এখন চাদৰ হ'ব আৰু এখন মেখেলা এজোৰ দেখাইছো এজোৰ পিংকত হোৱাইট সূতাৰে ফুলখিনি কৰা আছে আৰু কফি মিনা থাকিব দেই সৰুকে কফি মিনা থাকিব ময়ূৰ ডিজাইনতে হয় চাদৰখন এনেকুৱাকৈ গোটেই কাপোৰজোৰতে এনেকে ঘনকে বুটা কৰা থাকিব আৰু লগত থাকিব এখন মেখেলাখন হ'ব এয়া আৰু এজোৰ দেখাই দিছো এজোৰ দেখাই দিছো এজোৰ দেখিছে এজোৰ কফি কালাৰ সূতাৰে ফুলখিনি কৰা আছে দেই এজোৰ আৰু লগত থাকিব এখন মেখেলাখন যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকে অনলাইনো ল'ব পাৰিব আৰু অফলাইনো ল'ব পাৰিব দোকানত আহি মোৰ দোকানখন আছে লখিমপুৰ জিলাৰ ঘিলামাৰত আছে মোৰ দোকানখন থানাৰ ওচৰতে আছে আপোনালোকে আহিও ল'ব পাৰিব আৰু এজোৰ দেখাইছো নেভি ব্লুত হোৱাইট সূতাৰে ফুলখিনি কৰা আছে এজোৰ ধুনীয়া কাপোৰ আৰু এখন হ'ব লগত এখন মেখেলাখন যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব